সমষ্টিত ৰজাপুখুৰীত নিৰ্মাণ হৈ থকা মেডিকেল কলেজখন আজি আমি চালোঁ। গতিকে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় জানুৱাৰী মাহৰ ভিতৰতেই আজি এই আমাৰ মেডিকেল কলেজখন হ'ব উদ্বোধন কৰাৰ কথা চিন্তা কৰিছে। আমাৰ 21ৰ সাধাৰণ নিৰ্বাচন ঘোষণা হোৱাৰ দিনাখনেই তাৰ আগমুহূৰ্তত 1 ঘণ্টা আগত আমাৰ মাননীয় বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ ভূমি পূজন কৰিছে। গতিকে আজি 21 চনৰ পৰা আজি প্ৰায় 5টা বছৰ হ'ব হৈছে। আজি 5টা বছৰৰ ভিতৰত এখন মেডিকেল কলেজ ইমান দ্ৰুতগতিত কাম কৰি যে সম্পূৰ্ণকৈ তেওঁলোকে উলিয়াই দিয়া যি পৰিকল্পনা, তাৰ কাৰণে আমি কনষ্ট্ৰাকশ্যন কমিটিকো ধন্যবাদ দিছোঁ। গোটেই পূৰ্ণাংগ এখন মেডিকেল হ'বলৈ হ'লে বা এখন মেডিকেল কলেজ হ'বলৈ হ'লে বহুখিনি প্ৰয়োজন হয়। তাত অকল কনষ্ট্ৰাকশ্যন হিচাপে যিখিনি প্ৰয়োজন আছেতো আছেই, তাৰ উপৰিও ডক্তৰ, নাৰ্ছ, তেওঁলোকৰ থকা ব্যৱস্থা বিভিন্ন ধৰণৰ এইখিনি সুবিধাখিনি থাকিব লাগে আৰু সেইখিনি পৰ্যায়ক্ৰমে হৈ আছে আৰু ভৱিষ্যত হ'ব।